নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ থিয়ৰী বদমাছ থিয়ৰী লৈ আহিছোঁ। বদমাছ থিয়ৰীনো কি? এই বদমাছ থিয়ৰীৰ দ্বাৰা কেনেকৈ সিম্পলিফিকেশ্যন কৰিব পাৰি, অংক সৰল কৰিব পাৰি, তাৰ বিষয়ে মই আপোনালোকক অৱগত কৰিম। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। বদমাছ থিয়ৰী হ'ল অৰ্ডাৰ অফ সিম্পলিফিকেশ্যন, অৰ্থাৎ সৰলীকৰণৰ ক্ৰম অনুযায়ী সৰল কৰা। সৰল কৰাৰ অংকবোৰত বিভিন্ন ধৰণৰ চিন থাকে। যোগ, বিয়োগ, পূৰণ, হৰণ, ব্ৰেকেট, বাৰ। এই চিনবোৰ থাকিলে প্ৰথমতে কোনটো চিনৰ কাম আৰম্ভ কৰিব লাগিব, তাৰপিছত কোনটো চিনৰ কাম আৰম্ভ কৰিব লাগিব, এই বিষয়ে এই বদমাছ থিয়ৰীৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি। সেয়ে মই ডাইৰেক্ট বদমাছ থিয়ৰীটোলৈ গৈছোঁ। VBODMAS। ভি হ'ল বাৰ। ধৰি লওক এটা সংখ্যা এক্স মই লিখি থৈছোঁ এক্স, তাৰ ওপৰত যদি এনেকৈ চিন এডাল থাকে সেইটো বাৰ বুলি কোৱা হয়। ধৰি লওক আৰু এটা উদাহৰণ দিছোঁ, এক্স প্লাছ ৱাই, এনেকুৱা এটা কিবা ৰাশি আছে, তাৰ ওপৰত যদি এনেকৈ চিনডাল থাকে এইটোক বাৰ বুলি কোৱা হয়। প্ৰথমে সৰল কৰা অংকত এই বাৰৰ কাম কৰিব লাগিব। তাৰপিছতে আহিলে বি ইণ্ডিকেটছ ব্ৰেকেট, মানে বন্ধনী তিনি প্ৰকাৰৰ: সৰু বন্ধনী, মাজু বন্ধনী আৰু ব বন্ধনী। প্ৰথমতে সৰু বন্ধনীৰ কাম কৰিব লাগিব, তাৰপিছত মাজু বন্ধনীৰ কাম কৰিব লাগিব, তাৰপিছত ব বন্ধনীৰ কাম কৰিব লাগিব। তাৰপিছতে আহিলে অফ হ'ল ও ট্ৰেন্সফাৰ অফ, BOD আছে, ও টু ট্ৰান্সফাৰ অফ মানে ৰ হ'ল পূৰণ। ব্ৰেকেটৰ পিছতে অফৰ কাম কৰিব লাগিব। নেক্সট আহিলে ডি ট্ৰান্সফাৰ ডিভাইড মানে হৰণ। তাৰপিছত আহিব এম হ'ল মাল্টিপ্লাই মানে পূৰণ। এডিশ্যন যোগ আৰু এছ ছাবষ্ট্ৰেকশ্যন অৰ্থাৎ বিয়োগ। ইয়াতে এটা বস্তু আপোনালোকে দেখিছে চাওকচোন, পূৰণৰ কাম দুঠাইত হৈছে। ব্ৰেকেটৰ পিছতে অফ থাকিলে পূৰণৰ কাম কৰিব লাগিব। যদি অফ নাথাকে কিন্তু তেতিয়া হৰণৰ পিছতহে পূৰণৰ কাম কৰিব লাগিব। এই কথাটো আপোনালোকে মনত ৰাখক, দৰকাৰ হ'ব। মই আপোনালোকলৈ দুটামান সহজ উদাহৰণ দি থৈছোঁ। এই উদাহৰণকেইটাৰ জৰিয়তে আপোনালোকে এই বদমাছ থিয়ৰীটো অতি সহজে বুজিব পাৰিব। মই উদাহৰণকেইটালৈ যাব বিচাৰিছোঁ। ইয়াত দেখিছে আপোনালোকে 35 ডিভাইডেড বাই 7 অফ 5। ইয়াত হৰণ আছে, অফ আছে। এতিয়া আমি কিহৰ কাম কৰিব লাগিব? অফৰ কাম কৰিব লাগিব। চাওকচোন, 35 হৰণ 7 ইনটু 5, 35 হৰণ 5 7 35, 35 ইজ ইকুৱেল টু 1। ইয়াতে মই যদি অংকটো এইভাগে থাকিলেহেঁতেন, 35 হৰণ 7 ইনটু 5, অফ নাথাকি যদি এনেকৈ থাকিলেহেঁতেন, এইটো কিন্তু প্ৰথমতে আমি হৰণৰ কাম কৰিব লাগিলেহেঁতেন। কিন্তু অফ থকাৰ কাৰণে আমি আগতীয়াকৈ পূৰণৰ কামটো কৰি ল'বলগীয়া হৈছে। মই নেক্সট উদাহৰণটোলৈ যাব বিচাৰিছোঁ। নেক্সট উদাহৰণটো আপোনালোকে দেখিছে, 48 ডিভাইডেড বাই 12 অফ 2 প্লাছ 3 প্লাছ 17 ইনটু 2। ইয়াত ব্ৰেকেট আছে, এইটো বাৰ নহয়, মই এইটো ব্ৰেকেট আছে, মই এইটো দেখুৱাবলৈ কৈছোঁ। এতিয়া ইয়াত হৰণ আছে, অফ আছে, প্লাছ আছে, যোগ আছে আৰু ব্ৰেকেট আছে। আমি কিহৰ কাম প্ৰথমে কৰিব লাগিব? প্ৰথমতে ব্ৰেকেটৰ কাম কৰিব লাগিব। ব্ৰেকেটৰ ভিতৰত দুটা চিন আছে চাওক, প্লাছ আৰু ইনটু আছে। আমি কিহৰ কাম আগতীয়াকৈ কৰিব লাগিব? যোগৰ কাম কৰিব লাগিব নে পূৰণৰ কাম কৰিব লাগিব? ব্ৰেকেটৰ ভিতৰত প্ৰথমতে চাওক, যোগৰ আগত মাল্টিপ্লাই আছে মানে পূৰণ আছে, সেইকাৰণে আমি ব্ৰেকেটৰ ভিতৰতো পূৰণৰ কামটো আগতীয়াকৈ কৰিব লাগিব। কৰিবলৈ হ'লে 48 হৰণ 12 অফ 2 প্লাছ ইয়াৰ কামটো কৰিব লাগিব। 2 × 34, 34 3 37, 37। এতিয়া আমি ইয়াত হৰণ আছে, অফ আছে,
অফ আছে আৰু হৰণ আছে এই অফৰ কাম আগতীয়াকৈ কৰিব লাগিব এই অফৰ কাম আগতীয়াকৈ কৰিব লাগিব 48 হৰণ 12 into 2 plus 37 এতিয়া কি কৰিব লাগিব 40 ইয়াত হৰণৰ কাম কৰিমনে আমি পূৰণৰ কাম আগতীয়াকৈ কৰিম যদিও হৰণৰ কাম আগতীয়াকৈ আছে পূৰণৰ কাম আমি ইয়াত আগতীয়াকৈ কৰিম কাৰণ আমি অফৰ হলনি ইয়াত পূৰণ বহাইছো 48 হৰণ 2 বাৰং 24 24 plus 37 ইয়াত প্লাস আছে আৰু ডিভাইড আছে মানে হৰণ আছে কিহৰ কাম আমি আগতীয়াকৈ কৰিম আমি কিহৰ কাম কৰিম ডিভাইডৰ কাম আগতীয়াকৈ কৰিম যেহেতু ডিভাইডটো আগত আছে তাৰ পিছতহে যোগ আছে মানে হৰণ আগতীয়াকৈ আছে তেতিয়া 24 48ক হৰণ কৰিলে দুবাৰ যাব প্লাস 37 is equal to 39 এটো आंसर আশা কৰো এই উদাহৰণটোৰ দ্বাৰা আপোনালোকে কিছু বদমাছ থিওৰিৰ বিষয়ে জানিছে এনে ধৰণে বদমাছ থিওৰিৰে ক্ৰম অনুযায়ী সৰল কৰিবলৈ আমাক শিকায় গতিকে আপোনালোকে এই বদমাছ থিওৰিটো মনত ৰাখিব আশা কৰো আপোনালোকে ভিডিওটোৰ পৰা কিছু কথা শিকিব পাৰিছে এনেকুৱা ধৰণৰ কনসেপ্ট লৈ মই আকৌ আহিম যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিল তেতিয়া হলে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ